আব্দুল্লাহ নবীৰ কলিমা কাহিনী কোনোদিন কিতাপতো পোৱা নাছিল। এদিন আব্দুল্লাহ ৰজাই আব্দুল্লাহক মাতি আনি ক'লে, হে আব্দুল্লাহ, তুমি মণ্ডপ ঘৰলৈ কিয় পূজা কৰিবলৈ যোৱা নাই? তুমি অতি সোনকালে গৈ পূজা কৰি আহা, নহ'লে তোমাৰ বিপদ হ'ব। হে ৰজা, হে চাহেব, মই নবীৰ কলিমা একদিন কৰিছোঁ, নবীৰ বান্দেগানা শিক্ষা আদায় কৰিছোঁ, গতিকে মই এতিয়াও পূজা নকৰোঁ। মই এবাৰে নবী মহম্মদ মুস্তাফাৰ নাম শিৰত বান্ধি লৈছোঁ, সেই নাম আৰু মই এতিয়াও এৰিব নোৱাৰোঁ, এতিয়াও এৰিব নোৱাৰোঁ। আব্দুল্লাহৰ কথা শুনি ৰজা বৰ আৰু সৈন্যসকলক মাতি আনি ক'লে, যোৱা, এই আব্দুল্লাহক জংঘলৰ মাজলৈ লৈ গৈ কঠোৰ শাস্তি দিয়া। ৰজাৰ প্ৰথমতে আব্দুল্লাহক এনেকুৱা শাস্তি দিলে, হায় আল্লাহ, আব্দুল্লাহে চিঞৰিবলৈ ধৰিলে, কান্দিবলৈ ধৰিলে, নেমাৰিবা নেমাৰিবা হে প্ৰাণৰ ভাই, বিয়া হতালি মোৰ জান উৰি যায়। গছৰ গৰত পানী কোবাই পিছি পানী যায়, শৰীৰৰ তেজ ওলাই জমিনতা বাঙলি। কিন্তু এনে আল্লাহ সেইদিনাখন হজৰত আবু বকৰ ছিদ্দিক বহুত স্বীকাৰ কৰিবৰ কাৰণে গছৰ পৰা হাত ধৰি দিয়া দিয়া মোৰ লগত আপোনালোকে দিয়া কৰি। এই বুলি কি কৰিলে আবু বকৰ ছিদ্দিকে নিজৰ মূৰৰ সুন্দৰ পাগুৰিটো তেওঁলোকক বিক্ৰী কৰি দিলে আৰু আব্দুল্লাহ সেই কঠোৰ শাস্তিৰ পৰা উদ্ধাৰ কৰি আনিলে আৰু মুহাম্মদ নবীৰ নাম লৈ গৈ আব্দুল্লাহৰ বিপদৰ কথা নবীক এক এককৈ ক'বলৈ ধৰিলে।
Tor hukume kuilu moi pisare Bonduk eti ate loj tonore masoloy ha Allah magor hukume kuilu moi pisare ate loj tonore masoloy ha Abdullah ke